একো সম্পৰ্ক নথকা মানুহবোৰৰ মাজতহে বেছি আন্তৰিকতা আছে। বাদ দে নাই এতিয়া এইবোৰ কথা। কালি দিনত এবাৰ ফোন এটা কৰি পেলাই খবৰবোৰ দিলে ভাল পাব। চাহ কিমান টাইম হ'ল? আৰু অ'কে, গাৰু দে। গুড নাইট। লাইটটো কোনে অফ কৰিব? তই আজি তোৰ পাল। গুড নাইট। হেল্ল'। হেল্ল', গুড মৰ্ণিং। গুড মৰ্ণিং। কি হ'ল, উঠাই নাই নেকি? উঠক আকৌ, ইমান দেৰিলৈকে শুই থাকে নেকি কোনোবাই? উঠিছোঁ, কোৱা। আজি কাম নাই? কাম অলপ আছে। কিয় সুধিলা? এনেই সুধিলো, ইমান দেৰিলৈকে মানুহ শুই থাকেনে নহ'লে? কাম অলপ দেৰিকৈ আছে, ফ্ৰেছ হৈ ওলাই যাম আৰু। অ'কে, ঠিক আছে, মোৰো অলপ কাম আছে, কৰি লওঁ। শুনাচোন, কওক। ইভিনিং ৰেডি হৈ থাকিবা, মই আনিবলৈ যাম। আজি নালাগে নেকি? বেলেগ এদিন যাম। ঠিক আছে দিয়া। ঠিক আছে, বাই। বৰমুণ্ডা, বৰমুণ্ডা। বৰমুণ্ডা, এইফালে আহিব অকণমান। কওক বাইদেউ। বৰমুণ্ডা, এই মাহৰ মেগাজিন কেইখনমান মোক পেক কৰি দিয়ক। কিমান? এটা কাম কৰক, 3খনকৈ আপুনি 5টামান পেকিং কৰক। হ'ব বাইদেউ, ঠিক আছে। আচ্ছা বৰমুণ্ডা, শুনক, এটা কাম কৰক, এই কাগজকেইখন লওক, এইখিনি মোক টাইপ কৰি পেলাই দিব। আৰু এটা কাম কৰিব, বিকিক মই মাতিছোঁ বুলি ক'ব। বিকি আজি অহাই নাই নহয়। অহা নাই মানে? বিকি হৈছে কি বৰমুণ্ডা? কেতিয়াবা অফিচলৈ নাহে, কেতিয়াবা টাইমতকৈ আগতে ওলাই যায়। আপুনি এটা কাম কৰিব, বিকি আহিলে আৰ্জেণ্টলি মোৰ ওচৰলৈ পঠাই দিব। আৰু সেইদিনা যে আপোনাক কাগজ কেইখন দিছিলোঁ, তেখেতক দিলেনে আপুনি? দিলোঁ বাইদেউ। ঠিক আছে, এতিয়া আপুনি যাওক, এইখন কাগজ সোনকালে আপুনি মোক টাইপ কৰি আনি দিয়ক, আৰ্জেণ্ট। কি হ'ল বৰমুণ্ডা, যোৱাই নাই যে? আপুনি কিবা ক'ব বুলি ভাবিলোঁ। যাওক বৰমুণ্ডা, একো নকওঁ। ছাৰ, আপোনাৰ ছিগনেচাৰ দুটামান লাগিছিল ইয়াতে। এই মাহত কাৰ ইণ্টাৰভিউ লোৱা হ'ব? কিবা কথা ভাবিছানে? বাহ, কথা পাতিছোঁ ছাৰ, 2 দিনতে কনফাৰ্মেশ্যনটো পাই যাম। একচুৱেলি ছাৰ, মই আৰু এটা কথা ভাবিছোঁ। কি? এইবাৰৰ পৰা ইণ্টাৰভিউত আমি আৰু এটা এড কৰিব পাৰোঁ নেকি? কৰিব পাৰি, কিন্তু 2জন বেলেগ বেলেগ ফিল্ডৰ হ'লে ভাল হয়। হয় ছাৰ, কথাটো ময়ো তেনেকেই ভাবিছোঁ। আপুনি যদি পাৰ্মিশ্যনটো দিয়ে, তেতিয়াহ'লে মই কামটো ষ্টাৰ্ট কৰিব পাৰিম। কৰা, 2-3টা নতুন শিতান আৰু এড কৰা।
মেগাজিনত নতুন নতুন কণ্টেণ্ট পঢ়িব পাৰিলে মেগাজিনৰ বিক্ৰী বৃদ্ধি হয়। ৰাইট ছাৰ। পিছে তোমাৰ বান্ধৱীগৰাকীৰ খবৰ কি? তাই ভালে আছে, দুই এটা কাম পাবলৈ লৈছে এতিয়া। পাব, তাই পাব। কিন্তু ছোৱালীজনী দেখিলে এনেকুৱা লাগে যে তাই কিবা নহয় কিবা এটা চিন্তাত থাকে। আচলতে ছাৰ, তাই জীৱনটোত বহুত যুঁজ কৰিছে, বহুত কিবা কিবি হেৰুৱাইছে। তাইৰ ঠাইত যদি বেলেগ কোনোবা ছোৱালী হ'লহেঁতেন ইমান দিন চাগে জীয়াই নাথাকিলেহেঁতেন। মানে তাইৰ আপোন বুলিবলৈ কোনো নাই, অকল মই আৰু তাইৰ ঘৰত কাম কৰা মানুহগৰাকী। মাক দেউতাক? তাইৰ মাক দেউতাক থাকিও নথকাৰ দৰে। আচলতে তাই অকলশৰে ডাঙৰ হৈছে। তাইৰ ঘৰত কাম কৰা মানুহগৰাকীয়ে তাইক ডাঙৰ দীঘল কৰিছে। কিয় দেউতাকে মাকক লৈ কিবা সন্দেহ কৰি থাকে নেকি? নাই নাই, তেনেকুৱা একো কথা নাই। আচলতে অম্ৰপালি সৰুৰ পৰাই পঢ়া শুনাত বৰ ভাল নাছিল। তাই খেলা ধূলা নাচ গান এইবোৰত বৰ ইণ্টাৰেষ্ট আছিল, আৰু আমি দুইজনী একেলগে বহুত খেল খেলিছোঁ। বঢ়িয়া কথা। পঢ়াত ভাল হ'ব লাগিব বুলিতো কোনো ধৰা বন্ধা কথা নাই। আচলতে মাক দেউতাকৰ চকুত সেইটোৱে ভুল আছিল। তাইৰ মনত কি আছিলে কোনোদিনে মাক দেউতাকে বুজিবলৈ চেষ্টাই নকৰিলে। পঢ়া শুনাত বেয়া কাৰণে সৰুৰ পৰাই তাইক তেওঁলোকৰ পৰা আঁতৰাই ৰাখিলে, আৰু এটা সময়ত তাইক বিয়া দি দিলে। বিয়াৰ পাছত তাইৰ সংসাৰখনো বৰ বেছি দীঘলীয়া নহ'ল, ডিভ'ৰ্চ হৈ থাকিল। আৰু ডিভ'ৰ্চৰ পাছত তাইক মাক দেউতাকে একেবাৰে এৰি পেলালে। তাই ইমানবোৰ হোৱাৰ পিছতো যেতিয়া সপোন দেখিবলৈ পাহৰা নাই, চাবা তাই জীৱনত কিবা নহয় কিবা এটা ডাঙৰ কৰিব। ময়ো তাকেই বিচাৰোঁ ছাৰ। আচলতে অম্ৰপালীয়ে বহুত দুখ সহ্য কৰিছে। তাইৰ জীৱনটোত আৰু ভাল হওক আৰু আগুৱাই যাওক। বাইদেউ, মানুহ এজন আহিছে, আপোনাৰ লগত কিবা কথা আছে বুলি কৈছে। মোৰ লগত? কোন মানুহ? নামটো কোৱা নাই, কিন্তু আপোনাৰ লগত কথা আছে বুলি কৈছে। ঠিক আছে, বাহিৰতে বহিবলৈ দিয়া। আচ্ছা শুনা, বৰ্মনদাৰ হাতত মই কাগজ এখন দি পঠাইছিলোঁ, সোনকালে টাইপ কৰি মোক জমা দিয়া, আৰু এই ফাইলটো লৈ যোৱা। ঠিক আছে। যোৱা। ভয় কৰিব নালাগে। কোন হয় যোৱা, কথা পাতা। সিহঁত নহয়, সিহঁত হ'লে এনেকৈ অফিচত লগ কৰি কথা পাতিবলৈ নাহে। ঠিক আছে ছাৰ। কি আচৰিত মানুহ আছিল এইটো। বৰ্মনদা, বাইদেউ মোক বিচাৰি কোনোবা আহিছিল বোলে? আহিছিল বাইদেউ। ধুমুহা অহা আহিলে, মোকে পাই এসোপামান গালে, আকৌ দুখন গুচি গ'ল। আপোনাক কি ক'লে? আমাৰ মেগাজিনত যে এইবাৰ কাভাৰ ফটোত আহিছে, অম্ৰপালি? অঁ, তেওঁৰ কথা সুধিছে। তাইৰ কথা? তাইৰ কথা কি সুধিছে? ক'ত থাকে, আমাৰ ইয়াত কেতিয়া ফটোশ্বুট কৰিছিল, সেইবোৰে। আচ্ছা, আপুনি নামটো সুধিছিলে নেকি? মই সোধা নাই, তেওঁ নিজেহে কৈ গ'ল। আমাৰ কভাৰ পেজত থকা বাইদেউজনী আহিলে পদ্মনাভ অহা বুলি কয়। কি? তাৰমানে পদ্মনাভ আহিছিলে, কিন্তু লগ নকৰাকৈ গুচি গ'ল কিয়? ফোন এটা আহিলে, কাৰোবাক কিবা খবৰ পালিনে বুলি সুধিলে, তাৰপিছত দৌৰা দৌৰিকৈ ওলাই গুচি গ'ল। হয় নেকি? ঠিক আছে, হ'ব দিয়ক। ক। আমু, কি কৰি আছ? আছো এনেই। তই? আচ্ছা শুন, তোক বিচাৰি পেলাই পদ্মনাভ আহিছিলে। কি? কিয়? তই কিবা ক'লি নেকি? একো পোৱা নাই, ইনফেক্ট মই লগেই পোৱা নাই। বৰ্মনদাই কৈছে দৌৰা দৌৰিকৈ আহিলে, বৰ্মনদাক কিবা কিবি ক'লে আৰু দৌৰা দৌৰিকৈ গুচি গ'ল। আচ্ছা শুন, তই বেছিকৈ বাহিৰলৈ ওলোৱা সোমোৱা কৰি নাথাকিবি, ঘৰলৈও আহিব পাৰে। হ'ব দে, তই চিন্তা নকৰিবি। মিছাতে মোৰ কাৰণে তোৰ ইমান ঝামেলা বাঢ়িলে ন? যি টি কথা বকি নাথাকিবি এতিয়া। তই ভালে থকাটো মই বিচাৰোঁ। আচ্ছা শুন, কিবা খালিনে নাই? খালোঁ। হ'ব দে, সোনকালে আহিবি। ঠিক আছে দে, যাম। ভালকৈ থাকিবি হা, বাই। ক'ত আছা? এটা কাম কৰিবা না, ইভিনিং যদি ফ্ৰী আছা মোক লগ কৰিবাচোন। ঠিক, বাই। আবে এড্ৰেছটো যদি ভালকৈ নাজানো তেন্তে মাতিছিলি কিয় মোক? কুছ কামৰ মানুহ নহয় তহঁত। ফোন ৰাখ। আচৰিত, ইমানখিনি তাই কেনেকৈ আগুৱাই যাব পাৰে? মোৰ বদনাম উদিয়াত নিজৰ সদনাম উদিয়াত লাগি গৈছে। কিন্তু তাই থাকে ক'ত? কাৰ লগত থাকে?
কোনোবাইতো তাইক সহায় কৰি আছে, নহ'লে তাই অকলে অকলে এইবোৰ কাম কেতিয়াও কৰিব নোৱাৰে। যেনেকৈ নহওক অম্পলি ঠিকনাটো মই উলিয়াবই লাগিব। আচ্ছা, তেন্তে তুমি ছোৱালীজনীক লৈ আহিবা, কথা পাতি ল'ম। তাইৰ লগত আৰু কথা পাতিবলগীয়া নাই। মই কৈছোঁ যেতিয়া তাইক কৰিবই, তুমি চিন্তা কৰিব নালাগে। তাই মোৰ কথা নেপেলায়। তেনেহ'লে মই বাকীবোৰ কাম আগবঢ়াওঁ। বঢ়াব পাৰা, খালি নতুন ছোৱালীটো তুমি অলপ বুজাই বঢ়াই ল'ব লাগিব। সেইবোৰ তুমি টেনশ্যন নল'বা। হেৰি, তুমি কলকাতা কেতিয়া যাবা? এতিয়াই যোৱাটো কেঞ্চেল কৰিছোঁ, আৰু কেইটামান ডিজাইন ইয়াত কৰিব লাগিব। আচ্ছা, ফটোশ্বুটখিনি কৰিহে ইয়াৰ পৰা যাম বুলি ভাবিছোঁ। বঢ়িয়া বঢ়িয়া, লাগি থাকা। আৰু মডেল চাগে অম্ৰপালিকে ল'বা? ভাবিছোঁ ডিজাইনখিনিও তাইৰ লগতে মিলিব। নিমিলিলেও মিলাই ল'ব লাগিব। কথাবোৰ তুমি যেনেকৈ ভাবিছা ঠিক তেনেকুৱা নহয়। মইনো আকৌ কেনেকৈ ভাবিলোঁ। এইবাৰ ডিজাইন মডেল দুটাই ভাল হৈছে। পাৰ্টি এটা হ'ব লাগিব। দিম দিম, পাৰ্টিহে, কেতিয়া লাগে সেইটো ক'বা। আৰে আজিয়ে হৈ যাওক। আচ্ছা, অ'কে, ন' প্ৰব্লেম। ইমানকৈ কি চিন্তা কৰি আছে? বাদ দিয়া এতিয়া সেইবোৰ কথা। তুমি কি এনেকৈ চিন্তা কৰি থাকিলে কথাবোৰ ঠিক হৈ যাব নেকি? নাযায় ন? নাযায়, সেইটো মই ভালদৰে জানো। কিন্তু কি কৰিবা কোৱা, সৰুৰ পৰা তাইক দেখি আহিছোঁ, একেলগে ডাঙৰ হৈছোঁ। যেতিয়াই তাইৰ কিবা এটা ভাল হ'বলৈ লয়, তেতিয়াই তাইৰ জীৱনত কোনোবা মানুহ আহি পেলাই খেলি মেলি কৰি পেলায়। হ'ব দিয়া, তুমি এতিয়া ইমান চিন্তা কৰি থাকিব নালাগে। তুমি ভালদৰে জানা তাই এতিয়া কিমান ষ্ট্ৰং। এতিয়া তাই সকলোবোৰ চম্ভালি ল'ব পৰা হৈছে। আৰু যদি এতিয়া তুমি এনেকৈ মন বেয়া কৰি ঘৰলৈ যোৱা, তাই তোমাক দেখি কি ভাবিব? তাইক মই সকলোবোৰ কথা ফোন কৰি কৈছোঁৱে। আৰে ফোন কৰি ক'লা বুলিয়ে তুমি কি এনেকৈ মন মাৰি ঘৰলৈ যাবা নেকি? আৰু তুমি মোৰ কাষত এনেকৈ থাকিলে মোৰ কি তোমাক দেখি ভাল লাগে নেকি কোৱাচোন? মন মাৰি থকা নাই, কিন্তু সকলোবোৰ শেষ হৈ যোৱাৰ পাছতো অম্ৰপালীক কিয় এনেকৈ বিচাৰিছে সেই কথাটোহে চিন্তা কৰিছোঁ। আচ্ছা, তুমি কি মোক এনেকৈ তুমি মন মাৰি থকা চাই থাকিবলৈ মাতিছা নেকি? নহয়, মাতিছা যদি কোৱা, মই চাই দিওঁ। ফটো আমি নকৰিবা না। আচ্ছা, ফটো আমি কোনে কৰিছে, তুমি নে মই? অহাৰ পৰাই একেটা কথাকে চিন্তা কৰি ৰৈ আছে, বেলেগ একো কথা নাই। এতিয়া ব'লা 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 না। আচ্ছা, তুমি আমাৰ কথাটো কি ভাবিছা? মানে এনেকৈ থাকি একো ভাল লগা নাই। সকলোবোৰ ঠিক হৈ যাব, তুমি মাত্ৰ মোক আৰু কেইটামান দিন দিয়া। আৰু কিমান সময় লোৱা? মোক ঘৰৰ পৰা শান্তি দিয়া নাই। ভণ্টি ভাইটিয়ে বিয়াৰ কথা কৈ কৈ মোৰ ব্ৰেইনটো শেষ কৰি পেলাইছে। আৰু অকণমান সময় বেছি সময় নল'বা, কিন্তু সময় ৰৈ নাথাকে। বুজিছোঁ। পংকজ, আমাৰ সপোনবোৰ কেনেবাকৈ আধৰুৱা হৈ নাযায়তো। এইবোৰ কথা কিয় ভাবিছা? আমি কেতিয়াও আধৰুৱা নহওঁ। কৃষ্ণই ৰাধা কেনেকৈ কৈছে? আমিতো ৰাধা কৃষ্ণ নহয়। কি? সেইবোৰ কথা এতিয়া বাদ দিয়া। আমি সদায় একেলগে থাকিম, ভালে থাকিম, তুমি চিন্তা নকৰিবা। ব'লা এতিয়া। ঠিক আছে, এতিয়া গৈ থাকোঁ। বাই। বাই।